হেল্ল' কি খবৰ আপোনালোকৰ আজি এয়া ৰাস্তাৰ পৰাই আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ বৰ্তমান এতিয়া সন্ধিয়া টাইমে হৈছে অলম'ষ্ট কিন্তু গৰম দিনৰ কাৰণে আৰু ধৰক এতিয়া আনকাল ঠাণ্ডা দিনততো এইটো টাইমততো আন্ধাৰেই হৈ যায় এতিয়া প্ৰায় 4:30 মান বাজি গ'ল এতিয়া আমি ওলাই গৈছোঁ অকণমান পুচকা খাওঁ বুলি এয়া হৈছে আমাৰ ওচৰৰে ৰাস্তাটো এইটো যিহেতু এতিয়া সন্ধিয়া পৰ হৈছে আজি ইমান দিনৰ পৰা আৰু ইমানেই যিহেতু গৰম পৰিছে মই বোলো আজি পুচকা খাই ওচৰৰ বাইদেউ ভণ্টি এজনী আৰু আমি তিনিজনী ওলাইছোঁ আধা ৰাস্তা গৈয়ে এয়া ওচৰতে বহিয়ে ল'লোঁ ভাগৰ লাগিছে বুলি তাৰপাছত আকৌ টুকটুকত উঠি কিনে এয়া এইখিনি জেগাত আহি খুব ভাল লাগে আপোনাৰ ইভিনিং ৱাক হওক মৰ্ণিং ৱাক কৰিবলৈ খুব ভাল লাগে চৰাই চিৰিকটি মাত এইখিনিত খুব মানে প্ৰিয় আৰু এইখিনি ঠাই তাৰপিছত আহি পাই গ'লোঁ এয়া পুচকা খাবলৈ আৰু গৰমৰ দিনত অকণমান টেঙা খাই কিবা এটা ভালো লাগে ন আৰু পুচকাটো এনেও প্ৰিয় সেয়া খাবলৈ ল'লোঁ এই ভিডিঅ' চিডিঅ' কৰি থকা নহ'ল আৰু মানে খাবলৈ আৰু ডাইৰেক্ট ইণ্টাৰেষ্ট নাই ক'ত আৰু ভিডিঅ' কৰি থাকিব মন যায় সেয়েহে এইটো আহি গ'ল প্ৰথম মোৰ তো খাই লওঁ পুচকাটো খাই মেলি এতিয়া আকৌ বাবু কিবা কৈ আছিলে আকৌ বোলে এতিয়া আৰু কিবা খাম বোলে সেয়েহে আকৌ আহি গ'লোঁ এখন ইয়াতে থকা ষ্ট্ৰীট ফুড এখন মাৰ্কেটৰ ভিতৰত ইয়াত বোলে ভাল কিবা বনাই যিকোনো বস্তু টেষ্টি হয় বোলে তাকে বোলে আজি এবাৰ ট্ৰাই কৰি চাওঁ ট্ৰাই কৰি কি আহে যায় ন মিয়াজনী ইমান ধুনীয়া তো এয়া আহি পানী দি শ্বেয়াৰ্ছ কৰি লৈছোঁ আৰু ঠাণ্ডা পানী দি বাকী ফটোটো মেইন ন ফটো য'তে হ'লেও তুলিব তাৰপিছত এইফালে তাইও ক'লে মোকো তুলি দিয়া সেয়ে তাইকো ইমান ফটো তুলি দিলোঁ বাকী ভাল লাগে কেতিয়াবা এনেকৈও ওলাই আহিব লাগে আৰু গৰমত প্ৰায় ওলাই অহা নহয় ন ইমান অশান্তি লাগে এইফালে চাওমিন ল'লে বাট মোৰ খাবলৈ একদম ইচ্ছা নাই তথাপিও সেই অকণমান খাই দিলোঁ আৰু বাইদেউৰ পৰা অকণমান লৈ খাই দিলোঁ এইফালে আৰু তাইও খাই আছে ভাল লাগে এনেকুৱা মুহূৰ্ত সাঁচি ৰাখিছোঁ যাতে পাছলৈ চাব পাৰিম এতিয়া লগত আছোঁ পাছত নাথাকিবও পাৰিম ন সেয়া এটা স্মৃতি হৈ যাব তাৰপিছত তাই বুলি ক'লে আইচক্ৰীম খাওঁ সেই আইচক্ৰীম কিনিলোঁ আইচক্ৰীম দুটামান তিনিজনীয়ে মানে লৈ ল'লোঁ আৰু তিনিটাৰ ভাগত সেই খাই ল'লোঁ আকৌ বেলেগ লাগে বোলে মানে ফ্লেভাৰ চেঞ্জ কৰি আছে বাকী আকৌ এইফালে ঠাণ্ডা খাই ঠাণ্ডা খাই লওঁ এইবোৰ প্ৰায় খাব নালাগে কিন্তু ধৰক কেতিয়াবা চলি যায় আৰু এইবোৰ খোৱাটো একদম ভাল নহয় দেই আমি ভাবোঁ পেটৰ কাৰণে উপযোগী কিন্তু নহয় ঠাণ্ডা ভাল লাগিব বুলি ভাবোঁ কিন্তু নহয় আৰু এয়া খাই মেলি আকৌ ৰাওনা হ'লোঁ ঘৰলৈ বুলি আজিৰ দিনটো যি কি নহওক ভালে ভালে গ'ল স্প্ৰাইট খাইছা গৰমত তুমি স্প্ৰাইট খাইছা আৰু টুকটুকত আহোঁতে অকণমান ধেমালি এফালে এখেতৰ খবৰে নাই ভাবিছোঁ কি নহওক এনেকৈয়ে আজি সময়টো মানে ইভিনিং টাইমটো স্পেণ্ড কৰিলোঁ আৰু তো আজিলৈ আহিছোঁ বাই